নমস্কাৰ ৰিমিছ আছামিজ ব্লগলৈ মই ৰিমি আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ৰ'দ শ্বট কমিলে আৰু বহুত ৰ'দ গৰম 4টা বাজি গ'ল আৰু আমি এতিয়া যাব ওলাইছো এজন বিশেষ মানুহৰ ওচৰলৈ মানে তেখেত মোৰ লগৰে হয় মুটকে এবছৰমান ডাঙৰ হয় আৰু হিয়াক মই বিশেষ বুলি এটোৰ কাৰণে কৈছো যে হি বোলে তাৰ গুটে হৰিটোকে আনক দি দিছে আৰু এতিয়া হিনু গুটে চকু টকু সব দি দিছে বোলে আৰু এতিয়া দিনু হি কেনেকে জিয়াই আছে তাকে খবৰ এটা লৈ হোগে আপোনালোকেও চাব বলক কেনেকেনো হি জিয়াই আছে আৰু হিয়া এটা ঘৰত মানে মই ফেসবুকত দেখিছো গুটে মাছ মানে পুহিছে পুৰা হোম ডেলিভাৰী দিয়ে মাছৰ আৰু মই ইফালে ঘৰত পুখুৰীত দেউতাই মাছ পুহিছে মই অলপ চাওঁ মাজে মাজে তো ময়ো জানো হিনু কেনেকে পুহিছে তাৰ পৰা অলপ শিকুগে পাৰিলে ময়ো তাৰ নিচিনাকৈ হোম ডেলিভাৰী দিম কেইদিনমানৰ পিছত মাছ লাগিলে আপোনালোকে মোকো কণ্টেক্ট কৰিব এতিয়া বেছি দেৰি নকৰোঁ আমি যাম হাপে খাতি আৰু মোৰ লগত যাব ভাইটি আমি দুটা একদম বাইকত যাম এতিয়া এতিয়া আমি পালোহি আৰু আহি দেখিছোঁ ইয়াত ইমান ধুনীয়া পৰিৱেশ চবফালে অকল পুখুৰী আপোনালোকে দেখিলে মানে আচৰিতে হ'ব ইমানেই পুখুৰী আছে দেখাম আপোনালোকক তাৰ আগতে মই সিহঁতৰ ঘৰলৈ গৈ লওঁ অঁ বেঙেনাবাৰী এইফালে শিশুদা মা ভালে আছে একদম ঘৰৰ বাৰান্দা বা পুখুৰী ঘৰৰ কিনাৰতো পুখুৰী বাপৰে তুমি সব ডিশ দি দিলা বুলি কৈছা চকু টকু এতিয়া কেনেকে জীয়াই আছা হা খাবা নাই এইখিনি খোৱাবা অঁ কি হয় এইখিনি খোৱাম আৰু নহয় তুমি কেনেকে জীয়াই আছা সব চকু টকু দি দিলা বুলি কৈছা এতিয়া খবৰ ল'বলৈ আহিছোঁ এতিয়া দেখিছোঁ তুমি ভালেই আছা খবৰ ল'বলৈ কি আনিছা ব্ৰেড লৈ আহিছোঁ ভাবিলোঁ কি তুমি পুৰা বেডত আছা এতিয়া তুমি জীয়াই আছা কেনেকে জীয়াই আছা হয় এইটো তোমালোকৰ আশীৰ্বাদ গম পাইছা নাই হা তোমালোকৰ আশীৰ্বাদ আমাৰ আশীৰ্বাদ ইয়াত দেখিছে ন মাছবিলাক ইমান ধুনীয়াকৈ ওলাই আহিছে মই কোৱা মানুহজন এজনেই চিনাকি দি দিয়া চিনাকি বিশেষকৈ কি নিম আকৌ তুমি কি হয় কৈ দিয়া ফেমাছ মানুহ হয় এতিয়া কি অসম সাৰথী মই বৰ্তমান চৰাইদেউ জিলাৰ অসম সাৰথী সভাপতিৰ দায়িত্ব লৈছোঁ বেছি দিন হোৱা নাই 2 দিন হৈছে মাত্ৰ এতিয়া মানে আপোনালোকে যদি কিবা ধৰি লওক খেতি বাতিৰ কাম মানে কি কাম কৃষি কৰ্মৰ লগত যদি জড়িত কোনোবাই নতুন যুৱ প্ৰজন্মই যদি উদ্যোগ বনাব বিচাৰিছে বা বিভিন্ন ধৰণৰ ধৰক কোনোবাই কিবা এখন ফাৰ্ম খুলিব বিচাৰিছে তেন্তে আমি যি পাৰোঁ সহায় কৰিবলৈ তেওঁলোকৰ বাবে আগবাঢ়ি আহিছোঁ বা সাজু আছোঁ লগতে চৰাইদেউ জিলাৰ বিভিন্ন ঠাইৰ লোকো আছে আমাৰ জিতেন দত্ত ডাঙৰীয়াই এই পদক্ষেপটো লৈছিলে আৰু বৰ্তমান গোটেই অসমব্যাপী চলি আছে ময়ো কৰিম তুমিও কৰিব লাগিব সহায় কৰিবা খেতি কৰিম মই শিকাম ন আৰু তুমি গোটেই দান দিছা মই আগতে কৈছিলো মানে দি দিছা বুলি কেনেকে জীয়াই আছা বুলি এতিয়া কৈ দিয়া কি কৰিলা ক'ত দিলা কেনেকে কি দিলা মানে এইটো ইমান টাফ প্ৰচেছ নহয় এটা ইজি প্ৰচেছ হয় কিন্তু মানে প্ৰথম ঘৰৰ ফালৰ পৰা তুমি কি হয় পাৰ্মিশ্যনটো ল'ব লাগিব নহ'লেতো তোমাক এতিয়া ঘৰে দিয়ে বা নিদিয়ে এইটো ক'ব পাৰে কিন্তু তুমি মানে এই পদক্ষেপটো যদি লোৱা তেতিয়া তুমি 8জন মানুহক জীয়াই তুলিব পাৰিবা আকৌ ধৰা কোনোবা এজনৰ কিডনী নাই কিবা এটা নাই কিবা এটা অংগ নাই তেওঁৰ যদি মৃত্যু মুখত যুঁজি আছে তো মানে তুমি তেওঁক সেই অংগটো দান কৰি আচলতে তুমি সেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যেতিয়া মৃত্যু হ'ব আচলতে সেই মৃত্যুৰ পিছত তেওঁলোকে নিজে আহি লৈ যাব তোমাৰ দেহটো কিছুমানে তুমি প্ৰায় 6 ঘণ্টা সময় দিয়ে মৃত্যুৰ পিছৰ পৰা তাৰপিছত তেনেকৈ তেওঁলোকে কিবা সুবিধা আছে আৰু তেনেকৈ লৈ যায় তেওঁলোকে আপোনালোকে কৰিব মই কৰিম বুলি ভাবিছোঁ সাহসটো পাইছোঁ তেখেতৰ কাৰণে আগতে ফোন কৰি কৈছোঁ ময়ো কৰিম বুলি নিশ্চয় আৰু মানে এতিয়া দাদা আমাৰ আদৰ্শ আগতে অসমৰ কাৰণে আদৰ্শ হয় এতিয়া তুমি আমাৰ মোৰ লগৰে হয় নাই তুমি খুব বেছি 2 এবছৰ ডাঙৰ হয় বেছি ডাঙৰো নহয় আৰু তুমি এতিয়া মানে ধুনীয়াকৈ মানে আদৰ্শৰ ব্যক্তি আৰু এতিয়া চব আমাৰ ল'ৰা ছোৱালীবিলাকে বিচাৰি ফুৰিছে কি কৰিম কি নকৰিম খেতি কৰিবলৈ বহুতে হয়তো লাজো কৰে বহুত যুৱ প্ৰজন্ম এতিয়া বৰ্তমান কি হয় আমি কোনোবাই কিবা তই ক'ব ধৰা ঘৰৰ ফালৰ পৰা কিবা ক'ব তই ইমান পঢ়ি শুনি খেতি কৰিছ নেকি মানে সেইটোৱে মানে আচলতে চুৰ কৰিবলৈতো যোৱা নাই কিন্তু আজি মানে এনেই যদি আপুনি চাই বা কোনোবাই যদি এনে লক্ষ্য কৰে পৃথিৱীৰ হওক বা ভাৰতৰে হওক
বিভিন্ন মানে যিকেইজন প্ৰতিষ্ঠিত ব্যক্তি তেওঁলোকে কেতিয়াও চাকৰি কৰি প্ৰতিষ্ঠা লাভ কৰা নাই আচলতে তেওঁলোকে নিজৰ কিবা এটা আছিলে তেওঁলোকে সেইটো মতে আদৰ্শৰ মতে আগবাঢ়ি গৈছে আৰু আজি প্ৰতিষ্ঠা লাভ কৰিছে বা তেওঁলোক বহুতৰে আদৰ্শ হৈ পৰিছে তো সকলো আগবাঢ়ি আহিব পাৰে আৰু এতিয়া আমি কৰিবই লাগিব কি চাকৰিটো তুমি জানাই হয় নহয় এতিয়া আমি চবে এইবিলাককে কৰিব লাগিব যি গাঁৱত আছে সি উন্নতভাৱে খেতি কৰক বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰক আমাৰ চৰাইদেউ জিলাৰ মানুহে আমাক বিচাৰিব পাৰে আমি আছো আৰু ইয়াতে ঘৰলৈ আহি মানে দেখিছো ইমানেই পুখুৰী আছে মানে মই আচৰিত মানে দেখি তাৰ মায়ে কৈছে মানে 14টা পুখুৰী আছে বাপৰে বায়োফ্লক্সৰ কোনো প্ৰয়োজনে নাই মানে ইমান মাছ পুহিব পাৰিব মানে আমাৰ গোটেই চৰাইদেউ ডিষ্ট্ৰিক্টে খাব পাৰিব মাছ চৰাইদেউ ডিষ্ট্ৰিক্টত নোৱাৰে বাৰু তথাপিও মানে এটা অঞ্চলে পাৰিব তথাপিও মানে এতিয়া বহুত মাছ প্ৰয়োজন হয় আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত ইমানটো মাছ আমি উৎপাদন কৰিব নোৱাৰো আমাৰ ফাৰ্মত সিমানটো মাছ উৎপাদন নহয় তাৰ বাবে চৰাইদেউৰ বিভিন্ন যুৱক যুৱতী আগবাঢ়ি আহিব লাগিব কাৰণ এতিয়া আমাৰ ডিষ্ট্ৰিক্টত যদি চাবলৈ হয় অসমৰ বাহিৰৰ পৰাই মাছ বেছি আহি থাকে বা নগাঁৱৰ পৰা আহে বাৰু নগাঁৱটো অসমৰ ভিতৰে যিহেতু তবে অন্ধ্ৰপ্ৰদেশ বা বাহিৰৰ মাছ এনেকৈ আহি থাকে সেই মাছসমূহ বন্ধ কৰিবলৈ আমি নিজে উৎপাদন কৰিব লাগিব তেতিয়াহে বন্ধ হ'ব চবে নিজৰ এতিয়া বায়োফ্লক্স কৰিব পাৰে হয় বায়োফ্লক্স কৰিব পাৰে যিসকলৰ পুখুৰী ইমান নাই মাটি কম আছে তেওঁলোকে বায়োফ্লক্সত আৰম্ভ কৰিব পাৰে তোমাৰতো ইমান পুখুৰী মই দেখাই নাই ইমান পুখুৰী আজিলৈকে বায়োফ্লক্স কৰিম বুলি মন মেলি আছো বহুত মাছ পুহিব পাৰিবা তুমি মানে একদম আপোনালোকে কৈছে যাক মাছ লাগে চৰাইদেউ মানুহে একদম ইয়াক কণ্টেক্ট কৰক একদম লোকেল মাছ ফ্ৰেছ মাছ খাব পাৰিব কি মাছ আছে ৰৌ মাছ মিৰিকা মাছ বজাৰত ওলাই থকা গাছ কাপ চিলভাৰ কাপ বাহু পাব পাৰে শিঙি মাগুৰ কাৱৈ এইবোৰ পায় সময়ে সময়ে সময়ত কিন্তু এইবোৰ উপলব্ধ নহয় কাৰণ ইয়াৰ চাহিদা যথেষ্ট বেছি তো মানে মানুহে লৈ যায় তো ইমান উপলব্ধ নহয় কিন্তু বাকীসমূহ মাছ পায় আমাৰ ঘৰতো আছে পুখুৰী এই সৰু পুখুৰীটো মান হ'ব পুহিছো হ'লেও অলপ শিকি লৈছো পিছত আকৌ বেছি মাটি নাই বায়োফ্লক্স কৰিব পাৰিম আৰু তুমি যে মাছবিলাক যে ওলাই গৈছিলে যে খাবলৈ কি দি দিছিলা মই যিহে দেখিছো এনেকৈ মাছ ওলাই যায় আচলতে তাত আমি এজলা বুলি বস্তু এটা পায় এইটো পুনি নিচিনা হয় এই ধৰক কোনোবা এটা পুখুৰীত যেতিয়া পুনি থাকে যে সেই পুনি কিছুমান ঠাইত থাকে মানে কিছুমান পুখুৰী সেই এজলাটো মিক্স হৈ থাকে তো মানে মাছসমূহে সেই এজলাটো খাই খুব ভাল পায় তো সেই এজলাটো দিয়া যায় মাছসমূহ ওলাই যায় মাছবোৰ কিমান দিন লাগে ডাঙৰ হ'বলৈ ভিটামিন কি দিয়া ভিটামিন দিয়া সেইটোতো খোৱাৰ ওপৰত কথা মানে তুমি কি প্ৰয়োগ কৰিব বিচাৰা বিভিন্ন ভিটামিনো আছে কিন্তু আমি ইমান ভিটামিন প্ৰয়োগ নকৰোঁ বা আমি কীটনাশক ইমান দ্ৰব্য প্ৰয়োগো নকৰোঁ খলিহৈ দিওঁ চাপৰ দিওঁ এইকেইটাই আমাৰ হৈ যায় আৰু বিভিন্ন কেতিয়াবা কিবা বেমাৰ আজাৰ যদি হয় পুখুৰীত সেইবোৰ সেই বেমাৰ আজাৰ অনুপাতে দৰৱ দিবলগীয়া হয় পটাছ দিবলগীয়া হয় চূণ দিবলগীয়া হয় কেনেকৈ জানিলা কাৰণ মোৰ দেউতাই মানে কি হয় যোৰহাট ফিচাৰী কলেজত ট্ৰেইনিং লৈছিলে তো তাৰ বিষয়ে শিৱসাগৰৰ ফালৰ পৰা তেওঁ মৎস্য মিত্ৰ আছিলে তো অসমৰ বাহিৰতো তেওঁ ট্ৰেইনিং আছে তো তেওঁ পৰাই আৰু শিকি তেওঁ বিশেষকৈ চাই ফুৰে এইখিনি আৰু এইবিলাক ট্ৰেইনিং ক'ৰবাত দিয়ে নাই এইবিলাক যে দিয়ে ন দিয়া হয় বিভিন্ন এৱাৰনেছ প্ৰগ্ৰেম কৰা হয় আৰু এইবিলাক বোলে মই শুনিছো যে মানে বহুত চাবচিডি থকা লোনো আহে কিন্তু আমাৰ মানুহবিলাকে নলয় বা কিছুমানে গম পায়ো নলয় বা এইবোৰ চৰকাৰী পইচা আমাক নালাগে এনেকৈ কয় কিছুমানে আচলতে সুবিধাটো আমি যেতিয়ালৈকে নলওঁ তেতিয়ালৈকে গম পোৱা নাযায় আচলতে আৰু নিজে আগবাঢ়িব লাগিব তাৰ বাবে চৰকাৰী অফিচসমূহ যাওক যোগাযোগ কৰক এতিয়াও কিছুমান লোন আহি আছে বা KCC আহি আছে ফিচাৰীৰ কাৰণে এনেকুৱা চব খেতি কৰিব পাৰে ন যে অকল ফিচাৰী কোনোবাই চব্জি খেতি কৰক কোনোবাই তোমাৰ ধান খেতি কৰক আমাৰ ধান খেতি উৎপাদন একেই আছে আগৰ দৰে বাঢ়ি যোৱা নাই হয়নে ল'ৰা ছোৱালীবিলাক বহুত এডুকেটেড হৈ গ'ল কিন্তু কোনো চেষ্টাই কৰা নাই আচলতে অসমত মানে সেইটো পৰিৱেশ নাছিলে কিন্তু বৰ্তমান সময়ত যে COVID-19 এইটো পৰিস্থিতিটো যিহেতু বেয়া অলপ ভয়ানক হৈ পৰিছিলে তো তাৰ পৰা অলপ যুৱ প্ৰজন্মই নিজে নিজে কৰিবলৈ আগবাঢ়ি আহিছে তো দেখি ভাল লাগিছে মোৰ ভাল লাগিছে দেখি ময়ো এবাৰ দেউতাক চাইছো দেউতাও কৰিছে এবাৰ একদম কি ৰছী টানি ৰুইছে লাইনকে মোৰ ৰুলোগে প্ৰডাকশ্যন বোলে এতিয়া 5 বিঘা কৰিছে 5 বিঘাত 20 বিঘা হ'ব যদি মানে একো হেৰি নহয় এনেকে মানে ভাবিছা কি হয় মানে এতিয়া হ'লে মানে মানে আমাৰো আগত কৰিছিলে যেতিয়া কিন্তু এতিয়া ইমান আমাৰ খেতি কৰা নহয় যিহেতু ফিচাৰীৰ লগতে লাগি থকা হয় তো যেতিয়া আগত কৰিছিলে তেতিয়া মানে প্ৰডাকশ্যন যথেষ্ট বেছি পায় বা এতিয়া নগাঁও মৰিগাঁও চাইডেও তেনেকৈ কৰে এতিয়া আমি মানে মোৰ মা দেউতাও যথেষ্ট ব্যস্ত হ'লেও মানে এবাৰ খেতি COVID-19 কাৰণে এবাৰ পৰা গ'ল হ'লেও আমি পুখুৰীত এবাৰ মাছ পুহিছোঁ চব মানে নিজে কৰিবৰ কাৰণে আমিও ঘৰতে চেষ্টা কৰিছোঁ আৰু এবাৰ তেতিয়া যুৱ প্ৰজন্ম আগবাঢ়ি যাব ময়ো আমাকো দেখাব লাগিব না আমি নহ'লে কাইলৈ কি কৰি খাম হয় নাই দেখাওঁগে এতিয়া ব'লক আমি যাওঁ পুখুৰী চাওঁগে শিশিৰদা মাছ বিক্ৰী পৰা তুমি ধনী হৈ যাবা তেতিয়াহ'লে তোমালোকে হ'বা ন মই তোমাৰ সমান হোৱা নাই আচলতে এতিয়া হৈছে দিয়া হৈছে তুমি মোকো দিবা অকমান লিংকটো কৰিম মোৰ লগত থাকিলে হ'ব তুমি কেলে নাথাকোনো লিংক লাগিছে ন দিবা অকমান কৰিব লাগিব
আচলতে মই ইয়াক কেতিয়াবা চিনি পাওঁ বাৰু আচলতে তিনিচুকীয়া কলেজৰ পৰাই চিনি তিনি নহয় ইয়াতে চিনাকি হয় ইয়াৰ হয় কিন্তু তিনিচুকীয়া মানুহৰ পৰাহে চিনাকি হয় ঘৰৰ ওচৰৰ মানুহ খালি চিনি পাওঁ তিনিচুকীয়া মানুহৰ পৰা আচলতে তোমালোকে চৰাইদেউ ফুৰিবলৈ আহিছিলা তিনিচুকীয়াৰ পৰা নহয় নহয় মোৰ লগৰ ছোৱালীক নিছিলো ফুৰাবলৈ তুমিও ফুৰিব আহিছা আৰু তো তেতিয়া মানে লগ পালো আৰু লক্ষ্যৰ যোগেদি লক্ষ্য যোগেদি লক্ষ্য চুমি লক্ষ্য মানে চুমি এনেকে কোনোবা কোনোবা আছিলে লক্ষ্যই মোক লগ ধৰিলে এটা হাই চুমি বা লক্ষ্য দা আৰু কোন আছিলে লিজা আছিলে মই আছিলো হয় নাই তুমি আছিলা তহঁতি যদি চাইছ কমেণ্ট কৰিবি চাব চাগে মনত আছে নাই সেই দিনকেইটাৰ কথা ক'ত ক'ত ঘূৰি ল'ব আমি মোক কিমান ফটো মাৰালে বাৰু ফটো আছে মই কেতিয়াবা দি থাকো নহয় হোৱাটছএপত দি থাকো তো এইফালে অৰুণাচল গ'লো আমাৰতো অৰুণাচল ওচৰতে 5 কিলোমিটাৰ তাৰপৰা আকৌ এইফালে চৰাইদেউ গ'লো এতিয়া চৰাইদেউ যাব নোৱাৰো অৱস্থা বেয়া হয় এতিয়া যাব নোৱাৰি মানে এতিয়াতো কোভিড-19ৰ কাৰণে বন্ধ হৈ আছে আৰু আমাৰ এই সোণাৰী কলেজ আছিলে হয়নে তুমি ভাইচ প্ৰেচিডেণ্ট আছিলে দেই ডাঙৰ মানুহ হয় আমাৰ তিনিচুকীয়া কলেজত এইবোৰ ডাঙৰ মানুহ বুলি কোৱা হয় তিনিচুকীয়া কলেজত বেলেগ কলেজত কি গৈছিলো তোমালোকৰ তিনিচুকীয়া কলেজলৈ কিবা বিভিন্ন প্ৰগ্ৰামত নৱজাগৰণ হয় নহয় নৱজাগৰণৰ হেৰি হয় তুমি কি হয় মই নৱজাগৰণত মানে কি হয় বিশেষ একো নহয় মানে সদস্য হিচাপে মই জড়িত মানে সদস্য হিচাপেও নহয় কিন্তু নৱজাগৰণটো মই ভাল পাওঁ মানে যিহেতু সাহিত্য সংস্কৃতিৰ এইবোৰ লগত জড়িত তো মানে নৱজাগৰণৰ লগত মোৰ বিশেষ মানে এটা সম্পৰ্ক গঢ়ি উঠিছিলে মই যেতিয়া ডিব্ৰুগড়ত আছিলোঁ তাৰপিছত তেনেকৈ আৰু আকৌ নৱজাগৰণৰ এতিয়া নতুনকৈ পদক্ষেপ কিবা ল'বলৈ পৰা নৱজাগৰণৰ মানে এতিয়া মই অসম সাৰথীৰ লগত বিশেষভাৱে জড়িত হৈ আছোঁ তো অসম সাৰথী মানে এতিয়া যুৱ প্ৰজন্মক আগবঢ়াই নিয়া এটা পদক্ষেপ এটা লৈ আছোঁ তাতে নতুন চৰাইদেউবাসীলৈ নতুন সুখবৰ এটা আহি আছে আমি ভোগজৰা আৰম্ভ কৰিবলৈ লৈছোঁ থলুৱা হোৱাদৰে বিভিন্ন খাদ্য প্ৰণালীৰে বিভিন্ন আচাৰ থাকিব অতি সোনকালে আমি মুকলি কৰি দিম ঠিকে মোক দেউতাই কৈছে জানা নাই আচাৰ বনাবলৈ বিকিবলৈ কাৰণে মই বিকিম সেইটো তুমি বিকিবা তুমি মাছৰ আচাৰে নে চব আচাৰ চব আছে মই সেইটো এটা ব্ৰেণ্ডে বনাই আছোঁ ঠিক আছে তেতিয়াহ'লে নালাগে মই তোমাক কি কয় প্ৰমোট কৰি দিম তোমাৰ বিজনেছ প্ৰমোশ্যন কৰি দিম ঠিক আছে এতিয়া ব'লা আমি এতিয়া একদম পুখুৰী চাব গৈ আছোঁ মানে পুখুৰী চাই গৈ আছোঁ পুখুৰী এফালে এতিয়া পাহাৰ দেখিম চিচিৰা মই একদম তোমাক পুৰা ইমপ্ৰেছ হৈ গৈছোঁ মানে ইমপ্ৰেছ হৈছানে পুৰা আদৰ্শ তোমাৰ একদম আদৰ্শ মানে তুমি মোৰ আদৰ্শৰ ব্যক্তি আকৌ হৈ গৈছা আকৌ হৈ পৰিছোঁ অলপ দিনৰ কাৰণে নাছিলোঁ আগতে নাছিলা এতিয়া হৈ গ'ল আজি দেখি কিনে আগতেনো মই ফেচবুকতে দেখি থাকোঁ মাছ ধৰা হয় নাই এতিয়া নিজে আহি দেখিছোঁ আপোনালোকে যদি মানে চৰাইদেউ মানুহখিনি বিশেষকৈ বাকী মানুহখিনি ক'ত চাব পাৰিব হ'লেও মানে চৰাইদেউ মানুহখিনিক মই কৈছোঁ মানে তোমালোকে মানে এতিয়া লকডাউনতো পাৰিব ক'ত লোকেশ্যনটো কি হয় তোমালোকৰ গাঁওখনৰ নাম কি বাঘমৰিয়াল গাঁও কি ফিছ ফাৰ্ম অনামিকা ফিছ তুমি গুগলত দিয়া আছে অনামিকা ফিছ ফাৰ্ম এখন ফাৰ্ম মানে আৰু ডাঙৰ ফাৰ্ম আৰু পুখুৰী ইমান মানে আমি গাঁৱত আমাৰ ইমান মাটি চাটি মানুহৰ থাকে কিন্তু আমি কোনো একো নকৰোঁ এনেই পেলাই থৈ দিওঁ এতিয়া আহি দেখিছোঁ মই মানে একদম পূৰা আজি মন খুচ হৈ গৈছে আৰু ইহঁতৰ ফাৰ্মখনৰ নাম হৈছে অনামিকা ফিছ ফাৰ্ম আৰু বিশেষকৈ মানে চবকে কৈছোঁ আৰু বিশেষকৈ আমাৰ চৰাইদেউ মানুহবিলাকে ল'ৰা ছোৱালীবিলাকে আহিব চাব শিকিব চিচিৰা নিশ্চয় মানে কিবা বিষয়ে যদি আছা কিবা বিভিন্ন খেতিৰ বিষয়ে যদি কোনোবাই বিচাৰে মানে বৰ্তমান জানিবলৈ বা বিভিন্ন সুবিধা কিবা স্কিম আহিছে নেকি বিশেষকৈ আমি অসম সাৰথীটো যিহেতু চৰাইদেউ চলাই আছোঁ তো কিছুমান কথা আমি খবৰ পাই থাকোঁ তো মানে আপোনালোকে মাছৰ খেতি হওক বা শাক পাচলি কিবা কিবি বিভিন্ন ফাৰ্ম খুলিবলৈ হওক ব্ৰইলাৰ ফাৰ্ম হওক কুকুৰা ফাৰ্ম হওক বা ছাগলী ফাৰ্ম হওক গাহৰি ফাৰ্ম হওক আপোনালোকে যদি খুলিব ইচ্ছা কৰে তেন্তে যোগাযোগ কৰিব পাৰে যোগাযোগ কৰিব একদম পুৰা মই কথা দি দিছোঁ সহায় একদম আপোনাৰ চকু মুদি কৰিম হয় নাই পিছত মই এতিয়া কথা দি দিছোঁ মই লাজ পাম পিছত তুমি লাজ পাব নালাগে ন মই জানো তুমি মোক লাজ নোপোৱা কোনোবাই খুলিব বিচাৰিছে এনেকুৱা নহয় মই জানোৱেই ঠিক আছে আৰু এইটো কি কয় আপোনালোকে আহিব মই আকৌ এবাৰ কৈছোঁ আহিব পুখুৰীবিলাক চাবহি দেখিছে নহয় এতিয়া নিজে দেখিছে কিমান ধুনীয়া জেগা আৰু পুখুৰীটো দেখিলে আপুনি ইয়াত আহি মানে কোনোবাই ভিডিঅ' শ্বুট ফটোশ্বুট কৰিবলৈ আহিব পাৰে ইয়াত হয় নাই মই যেনেকৈ আহিছোঁ আজি মই বন্যপা আহিম কৈছিলোঁ কিন্তু আহিব দিয়া নাছিলে এতিয়া আজি আহিলোঁ আৰু ফাইনেলি ধন্যবাদ দেই বহুত বহুত ধন্যবাদ সেইফালে দেখিছে নহয় পুখুৰী কিমান ধুনীয়া পৰিৱেশ সেইফালে চাওক পাহাৰখন এতিয়া সন্ধিয়া হৈ আছে সেইকাৰণে পৰিৱেশটো আৰু বেছি ধুনীয়া হৈ আহি আছে এতিয়া আমি এইফালে যাওঁ
চালোঁ আপুনি আৰু ময়ো এনেদৰে স্বাৱলম্বী হ'ব পাৰোঁ। এই ঘৰকেইটা দেখিছে নহয়, তাতে বোলে মাছৰ পোনা উলিয়াই। এতিয়া নকয় বোলে, আপোনালোকৰ যদি জানিব মন আছে আহি চাই যাব পাৰে ইয়াতে। এই আন্ধাৰ হৈ গ'ল, একো নাই দিয়ক। পুখুৰীবিলাক আপুনি খান্দিছিলে? আমাৰ ককাই আছিল এতিয়া যিজন ঢুকালে, আমি দুইজনে লগ লাগি বা ইমান পুখুৰী খান্দিলে দেই। একদম নমস্কাৰ আপোনাক আজি আৰু বহুত ভাল কাম কৰিলে মানে। এতিয়া চিচিদাহঁতৰ কাৰণে মানে একদম মজা আৰু আপোনাৰ নাতিৰ কাৰণে মজা আৰু। এজনে সেইজন ককা যিজনে ইমান পুখুৰী খান্দিছে। মই এতিয়া যিমান পুখুৰী দেখালোঁ নহয়, এই ককা আৰু ককাৰ দেউতাই মিলি কিনে খনা। ৰ'ব, আৰু ককা আপোনাৰ নামটো? চুৰাণ গগৈ। ঠিক আছে ককা, আপুনি আৰু 100 বছৰ জীয়াই থাকক। জীয়াই থাকিব মন আছে নাই? আছে ন? আৰু জীয়াই থাকক। আপোনালোকে আশীৰ্বাদ কৰিব দেই, ইমান মানে আজি আদৰ্শৰ আমাৰ ককা। এইফালে চিচিদাৰ দেউতা, হাই কৰি দিয়ক, নমস্কাৰ। এইফালে মোক ঘৰলৈ মাছ নিবলৈ ইমাৰ্জেঞ্চি মাছ ধৰি দিছে বৰশীত। কিমান ডাঙৰ ডাঙৰ মাছ আহে নে বৰশীত নাহে? বৰশীত আহে, কিন্তু ইমাৰ্জেঞ্চিত ক'ব নোৱাৰি। এতিয়া সন্ধিয়া হৈ আহিলে, আমিও ঘৰলৈ যাওঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। মোৰ কিন্তু আহি বহুত ভাল লাগিলে। আপোনালোকে যদি আহে তেতিয়া গম পাব। আৰু আচলতে চকুৰে চোৱা আৰু মোবাইল বা কেমেৰাত চোৱাৰ পাৰ্থক্যটো বহুত বেছি। ঠিক আছে, আহিব কেতিয়াবা। মই আজিলৈ আহোঁ, পুনৰ লগ পাম নতুন ভিডিঅ'ৰে। চাই থাকিব ৰিমি চেচমিজ ব্লগ। বাই বাই। মোৰ মোবাইলত আহি পখিলা পৰি গৈছে।